হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ডক্টৰ নিপু হোমিওপেথি ইউটিউব চেনেলটোলৈ। সদায় স্বাস্থ্যসন্মত ভিডিঅ'কে দিয়া হয়। আজি অকণমান ব্যতিক্ৰম, আজি অকণমান ফুৰিবলৈ অহা হৈছে। ভাবিছোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। আজি আহিছোঁ অকণমান জয়সাগৰৰ ফালে। এয়া আহি পাই গ'লোহি। এয়া হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্ক। অলপ দিনৰ আগতে মুকলি কৰা হৈছে। চাই যাওকচোন কিমান সুন্দৰ এটা পৰিৱেশ। ইয়াতে আমি টিকট ল'লোঁ। কি সুন্দৰ পৰিৱেশ। আমি এতিয়া অকণমান ভিতৰৰ ফালে সোমাই যাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আমি সোমাই আহিলোঁ। আহিয়ে কিমান সুন্দৰ পৰিৱেশ। এইফালে ধুনীয়া পৰিৱেশ আৰু পাৰ্কখনতো সৰু সৰু ল'ৰা ছোৱালী এনেও বহুত ভাল পাব। আপোনালোকে অকণমান ফুৰিবলৈ আহিব পাৰে। এয়া চাওক, পুৰণি দিনৰ কীৰ্তিচিহ্ন কিমান সুন্দৰ। আৰু এইফালে গোটেই পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বনাই আছে আৰু 2-এবছৰৰ ভিতৰত আৰু সুন্দৰ হ'ব ইয়াৰ পৰিৱেশ। এইফালেও আছে কিছুমান পুৰণি দিনৰ কিছুমান চিহ্ন। আহি আপোনালোকে চাবহি পাৰে। জয়সাগৰ পুখুৰীৰ পাৰতে আছে। বহুতে হয়তো গম পাইছেই কিমান মানে সুন্দৰ এটা পৰিৱেশ। এইফালে হওকচোন, অকণমান চাই যাওঁ। এইফালে ফুলখিনি খুব ধুনীয়াকৈ ৰুই থোৱা হৈছে। এইফালে নাৰ্জী ফুল শাৰী শাৰীকৈ ৰুই থৈছে। দেখিয়ে ভাল লাগি গৈছে, চাওকচোন। এইফালে আমি গৈ আছোঁ অকণমান। এৰিয়াটো অলপ ডাঙৰেই হয় আৰু দেখিও সেইকাৰণে ভাল লাগিছে। এইফালে আকৌ কালচাৰেল প্ৰগ্ৰেম হৈ আছে। এইফালে হুঁচৰি গাই আছে। এইফালে বহুতে বহি চাইছে আৰু আমিও বহি পেলাই অকণমান চালোঁ হুঁচৰি। সঁচাকৈ ভাল লাগিল। বহুত ধুনীয়াকৈ তেওঁলোকে পৰিৱেশন কৰি আছে। তাৰপিছত আহিলোঁ আমি যি মিউজিয়াম তালৈ। তাত খুব ধুনীয়াকৈ পুৰণি দিনৰ কীৰ্তিচিহ্ন, এইফালে কেনেকুৱা ধৰণে তেওঁলোকে পানীৰ যোগান ধৰিছিল তেতিয়া দিনত, সেইখিনি খুব ধুনীয়াকৈ তাত সজাই থৈছে পৰিপাটিকৈ। দেখিছেনে বাৰু আপোনালোকে? এইফালেও কি ধুনীয়াকৈ আগৰ দিনৰ মানে কাঁহী বাতি সেনেকুৱা ধৰণৰ কথাখিনিও তাত ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। আৰু এইখিনি হৈছে মুখা শিল্প। খুব ধুনীয়াকৈ তাত পৰিপাটিকৈ শাৰী শাৰীকৈ এনেকৈ ৱালত লগাই থোৱা আছে। আপোনালোকে আহিলে নিশ্চয় চাব পাৰিব। সুন্দৰ পৰিৱেশ। আৰু এইফালে আগৰ দিনৰ তৰোৱাল, এইফালে শিল, বিভিন্ন ধৰণৰ মানে আগৰ দিনৰ কীৰ্তিচিহ্ন, ৰজা মহাৰজাসকলে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বস্তু ইয়াত কৰা হৈছে। আৰু এইফালে ভগৱানৰ মুখা শিল্পও ইয়াত মানে ধুনীয়াকৈ সজাই থোৱা হৈছে। চাব পাৰিব, ভাল লাগিব। আৰু সৰু সৰু ল'ৰা ছোৱালীখিনিকো আনিব পাৰিব। আৰু এইফালে দেখিছেনে মুদ্ৰা, আগৰ দিনৰ যিবিলাক আমাৰ মুদ্ৰা, সেইবিলাকো ধুনীয়াকৈ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। এইফালে বনাই থোৱা হৈছে। চাই যাওক, দেখি হয়তো গম পাইছেই। তাত লিখা আছে কথাখিনি মানে কি হয়। খুব ধুনীয়া লাগিলে। এইখিনি নিশ্চয় কাঠৰে এনেকৈ সুন্দৰকৈ বনাই থোৱা আছে। আৰু এইফালে সাঁচি পাত তলত, এইখিনি হয়তো আৰু সুন্দৰকৈ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিব। নতুনকৈ মুকলি কৰা হৈছেহে, সেইকাৰণে। আৰু যথেষ্ট ভাল লাগিল পৰিৱেশটো। এইফালে দেখিছেনে আমাৰ যিখিনি
আমাৰ মানে যোনখিনি থলুৱা সাজপাৰ সেইখিনিও ইয়াতে আছে। খুব ধুনীয়া সেইটো বেগ লাগিছে, বেগ মানে মুগাৰ, দেখি ভাল লাগিছে। আৰু এইফালে এইখিনি শহাপহু, হৰিণা, এইবিলাক গড়, এশিঙীয়া গড়, এইখিনি খুব ধুনীয়াকৈ ইয়াত দেখুওৱা হৈছে। দেখি মুঠতে ভাল লাগিছে আৰু আপোনালোকে আহিলে চাব পাৰিব, বহুত সুন্দৰ। আৰু ছাইডত আছে আমাৰ এইখিনি ভিডিঅ' কৰা হৈছে, খালি ইমান ভালদৰে কৰা নহ'লে। যিখিনি আমাৰ এৰী পলু, মুগা পলু সেইখিনিও তাত আজিকালি ল'ৰা ছোৱালীয়ে জানিবৰ কাৰণে, শিকিবৰ কাৰণে সেইখিনিও তাত ধুনীয়াকৈ আছে। আজিকালি ল'ৰা ছোৱালীয়ে হয়তো ইমান নেদেখে, আমি বাৰে বাৰে চাই আছোঁ, ইমান ধুনীয়া লাগিছে সেইকেইটা মানে দেখিবলৈ। এইটো বহুত ভাল লাগিছিল, সেইটো কাৰণে বাৰে বাৰে চোৱা হৈছে। চাওক আপোনালোকেও অকণমান, ভাল লাগিছে সঁচাকৈ মানে দেখি বহুত ধুনীয়া লাগিছে। কাঠৰ পৰা ইমান ধুনীয়াকৈ বনাইছে। এইখিনি চাই যাওক অকণমান। এইখিনিকে বহুতকণ সময় মানে ভিডিঅ' কৰা হ'ল, যিহেতু দেখি মানে খুব ভাল লাগি আছিল সেইকাৰণে। আৰু অকণমান ইফালে যাওঁচোন, কি আছে চাই লওঁ ৰ'ব। এইখিনি গোটেইখিনি হাতী আৰু এশিঙীয়া গড় আছে, সেইখিনি ওপৰত থকাখিনি ব্লেক কালাৰৰখিনি। আৰু এইফালে মই যে এইখিনি আমাৰ খুব ধুনীয়াকৈ আমাৰ কালচাৰটো ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু অকণমান ছাইডলৈ যাওঁচোন, কি আছে চাওঁ। মই যে কৈছিলোঁ আপোনালোকক এৰী, মুগা কিবা, সেইখিনি অকণমান ছাইডতে আছে, ৰ'ব মই দেখাই আছোঁ। এইকেইটাও খুব ধুনীয়া লাগিছে, জাপিকেইটা। আমি ধুনীয়াকৈ চালোঁ ৰুদ্ৰসিংহ পাৰ্ক। সময় অলপ হৈ আহিলে, সেইকাৰণে বাকীখিনি ভিডিঅ' কৰা নহ'ল। তাৰপৰা আমি আহিলোঁ জনস্কায়া ৰিজৰ্টলৈ। তাৰো অকণমান পৰিৱেশ দেখাই দিছোঁ। ধুনীয়া এটা পৰিৱেশ, সকলোৱে জানেই শিৱসাগৰ, হ'লেও